তো হেল্ল' ফ্ৰেণ্ডছ, আমাৰ ইণ্ডিয়াত প্ৰায়ভাগ ফিল্ম কি হয় ফ্ৰাইডে ৰিলিজ দিয়ে। ফ্ৰাইডে কিয় ৰিলিজ দিয়ে, কাৰণটো কি? চাওক, ফ্ৰাইডে ৰিলিজ দিয়াৰ কাৰণ এয়ে হৈছে যে ফ্ৰাইডেৰ পিছত কি থাকে, ছেটাৰডে এণ্ড ছানডে। ছেটাৰডে আৰু ছানডে যাতে সকলোৰে বন্ধ থাকে, তো অফ থাকে সকলোবোৰ মানুহৰ। তো সেই দিনকেইটাত যাতে সকলোৱে ৰিলিজ দিয়া ফিল্মখন যাতে চাব পাৰে, তাৰ বাবে কি কৰা হয়, ফ্ৰাইডে ফিল্মখন ৰিলিজ দিয়া হয় আমাৰ ইণ্ডিয়াত। মই বেলেগতো নাজানো, আমাৰ ইণ্ডিয়াৰ কথা কৈছোঁ। এতিয়া চাব, আমি এখন চিনেমা চাব লাগিলে মানে ছেম চিনেমাখন এটা হলত এটা থিয়েটাৰত কি হয় 100 টকা লোৱা হয়, আৰু কি হয় বেলেগ এটা থিয়েটাৰত 300 টকা লোৱা হয়। আচলতে এই টিকটৰ পইচাবিলাক ফিল্ম বনোৱাসকলে কেনেদৰে লাভ কৰে, বা ফিল্ম বনোৱাসকলে ফিল্ম ইণ্ডাষ্ট্ৰী কেনেদৰে ইনকাম কৰে পইচা, তো সকলোবোৰ কথা মই এই ভিডিঅ'টোত আলোচনা কৰিম। মই মৃগেন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মৃগেন জ্যোতি। চাওক, ফিল্ম ইণ্ডাষ্ট্ৰীয়ে কেনেদৰে পইচা ইনকাম কৰে তাৰ আগতে আমি বুজি পাব লাগিব যে ফিল্ম ইণ্ডাষ্ট্ৰীয়ে ফিল্ম এখন বনাবৰ কাৰণে ক'ত ক'ত পইচা ইনভেষ্ট কৰে। ধৰি লওক মই এখন ফিল্ম বনাম, এতিয়া ফিল্মখন বনাবৰ কাৰণে মোক ফাৰ্ষ্টতে কি লাগিব, পইচা। এতিয়া পইচাৰ কাৰণে কি কৰিম, মই এজন প্ৰডিউচাৰ বিচাৰিম, কাৰণ প্ৰডিউচাৰে কি কৰে, এখন ফিল্ম বনাবৰ কাৰণে পইচা ইনভেষ্ট কৰে। এতিয়া চিনেমাখন বনাওঁতে কি কি ক্ষেত্ৰত পইচা খৰচ কৰা হয়। প্ৰথমতে এটা লাগিব ষ্টৰি, যাৰ আণ্ডাৰত কি লিখা যাব, ডাইলগসমূহ। এতিয়া চাব, গোটেই স্ক্ৰিপ্টখন যেতিয়া লিখা হ'ব তেতিয়া কি হ'ব, আমি এজন এক্টৰ বা এক্ট্ৰেছ বিচাৰিম। এক্টৰ বুলি ক'লে সাধাৰণতে সলমান খান, ধৰি লওক আপোনালোকে সলমান খানক লোৱা হ'ল, সলমান খানক লাগিব 50 কোটি টকা। এতিয়া সাধু বা আমিৰ খানক ল'লে লাগিব 40 কোটি টকা, বা অক্ষয় কুমাৰক ল'লে কি লাগিব 30 কোটি টকা ধৰি লওক। এতিয়া গোটেইখিনি বস্তু মিলি এখন বাজেট বনোৱা হয়। এতিয়া আৰু কি কৰা হয় যে গোটেই ফিল্মখনত কোন কোন মানুহে কাম কৰিব, তো গোটেইখিনি এটা বাজেট বনোৱা হয় ফিল্মখন বনাবৰ কাৰণে। এতিয়া আহিল লোকেশ্যন। এতিয়া ফিল্মখন ইণ্ডিয়াত বনোৱা যাব নে বাহিৰত বনোৱা যাব। যদি বাহিৰত বনোৱা যায় তেতিয়াহ'লে হোটেলত থকাৰ ব্যৱস্থা মানে খৰচ, তাৰপিছত খোৱাৰ খৰচ, কেমেৰাৰ খৰচ, ফিল্মখন বনোৱাৰ পিছত এডিট কৰাৰ খৰচ, এইবিলাক বহুত কাম থাকে। তো এইবিলাকত কি হয়, বহুত খৰচ হৈ যায়। এতিয়া ধৰি লওক মই এখন 100 কোটি টকা লগাই চিনেমা বনালোঁ। এতিয়া চিনেমাখন বনালেইতো নহ'ব, এতিয়া চিনেমাখন যে এতিয়া ধৰি লওক 25 তাৰিখে ৰিলিজ দিব, এতিয়া 25 তাৰিখে ৰিলিজ দিয়া বুলি সকলোৱে গম পাব লাগিব। তাৰ কাৰণে কি কৰিম, মই মিনিমাম 20-25 কোটি টকা মাৰ্কেটিঙত লগাম। এতিয়া মাৰ্কেটিং কি বস্তু চাওক, এতিয়া এই ফিল্মখন ৰিলিজ দিয়া বুলি যাতে সকলোৱে গম পায় তাৰ কাৰণে কি কৰিব, বিভিন্ন ঠাইত পোষ্টাৰ লগাব লাগিব, বা বিভিন্ন ছং উলিওৱা, বা তেওঁলোকৰ এক্টৰ বা এক্ট্ৰেছবিলাকে বিভিন্ন টিভি চেনেলত যায় ইণ্টাৰভিউ দিব। এনেদৰে যাতে সকলোৰে মগজুত এইটো ভৰাই দিয়ে যে 25 তাৰিখে ফিল্মখন ৰিলিজ হ'ব, তো গতিকে 25 তাৰিখে সকলোৱে চাব লাগিব। তো এনেদৰে মানে কি কৰে, এইটো এডভাৰটাইজ কৰাৰ নিচিনাকৈ সকলোকে মনত মগজুত ভৰাই দিয়ে। আপোনালোকে ভাবিব পাৰে যে ফিল্মসমূহে কেৱল টিকেটৰ পইচাৰে ইনকাম কৰে, কিন্তু আচলতে তেনেকুৱা নহয়। তো মই কম শুনক, চাব ফাৰ্ষ্টতে কি হয়, ফিল্মখনৰ যদি কিবা পপুলাৰ ডাইলগ থাকে, সেই ডাইলগসমূহ কি কৰা হয়, কলাৰ টিন কোম্পানীত তাত বেছি দিয়া হয়, তাৰ পৰা পইচা আহিল। এতিয়া ফিল্মখনৰ কিবা যদি ছং আছে, সেইবিলাক যদি টিভি চেনেলত দেখুওৱা হয়, তো তাৰ পৰা পইচা ইনকাম কৰিলে। তাৰপিছত যদি ফিল্মখনে ৰিলিজ হোৱাৰ আগতে কোনোবা চেনেলে যদি কিনি লয়, ধৰি লওক ছনী মেক্স বা জি চিনেমা, এনেদৰে যদি চেনেলসমূহে কিনি লয় টিভিত দেখুৱাবৰ কাৰণে, তো তাৰ পৰা পইচা ইনকাম কৰিলে। মানে কি হয়, ঘূৰি মেলি কি হয়, ইহঁতে চিনেমাখন ৰিলিজ হোৱাৰ আগতে ৰাইটবোৰ বেছি পইচা ইনকাম কৰে। যেতিয়া ফিল্মখন থিয়েটাৰত ৰিলিজ দিয়া হয়, তেতিয়া ফিল্ম ইণ্ডাষ্ট্ৰী মানে ফিল্ম প্ৰডিউচাৰ আৰু থিয়েটাৰৰ মাজত এখন এগ্ৰিমেণ্ট কৰা হয়, আৰু এই এগ্ৰিমেণ্ট অনুসৰি যদি থিয়েটাৰখনত এখন স্ক্ৰীণ থকা থিয়েটাৰ হয়, তেতিয়াহ'লে কি হ'ব, 35% বা 40% এনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ এটা থিয়েটাৰৰ লাভ হয়। আৰু যদি মাল্টিপ্লেক্স হয়, যদি মলত ফিল্মখন ৰিলিজ দিয়া হৈছে, মানে কি মলত কি হয়, বহুকেইখন স্ক্ৰীণ থাকে, তো তাত যদি ফিল্মখন ৰিলিজ দিয়া হয়, তেতিয়াহ'লে পাৰ্চেণ্টেজ কেনেকুৱা হয়, 50%। প্ৰথম সপ্তাহত 50%কৈ লাভ হয়, আৰু নেক্সট সপ্তাহত 40%, 60%। 40% কাৰ লাভ হয়, ফিল্ম ইণ্ডাষ্ট্ৰীৰ, আৰু 60% লাভ হয় থিয়েটাৰৰ। এনেদৰে যিমান দিন বাঢ়ি যাই থাকে। তো আপোনালোকেতো বজৰংগী ভাইজান চাইছে চাগে। এতিয়া বজৰংগী ভাইজানত কি আছিল, মুঠ বাজেট আছিল সেই ফিল্মখনৰ 90 কোটি টকা, আৰু তাত কোন আছিল প্ৰডিউচাৰ, সলমান খান, আৰু এক্টৰ আছিল সলমান খান নিজে। তো ইয়াত কি হয়, এক্টৰৰ খৰচটো বাচি গ'ল। তো এই ফিল্মখনে গোটেই ইণ্ডিয়াত ইনকাম কৰিছিল 400 কোটি টকাতকৈ বেছি। আৰু কি হৈছে, গোটেই পৃথিৱীত বেলেগ লেংগুৱেজত কি হৈছে, এই ফিল্মখনে 970 কোটি টকা ইনকাম কৰিছে। এতিয়া ঠিক একেদৰে আপোনাৰ দমকলৰ কথা ক'ব গ'লে, দমকলত কি হৈছিল,
দংগল ফিল্মখনত প্ৰডিউচাৰ আছিল আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাও এতিয়া এই দংগল ফিল্মখনত কি হৈছে মুঠ বাজেট আছিল 70 কোটি টকা আৰু ইয়াৰ যিটো ইণ্ডিয়াৰ কালেকশ্যন 540 কোটি টকাতকৈ বেছি আৰু গোটেই পৃথিৱীত মানে গোটেই দেশৰ বিভিন্ন চিটিত ৰিলিজ দিয়াৰ পিছত যিটো মানে ইনকাম হয় সেই ইনকাম আছিল আপোনালোকে শুনি আচৰিত হ'ব 2200 কোটি টকা তো এতিয়া ভাবক 70 কোটি ক'ত 2200 কোটি টকা ক'ত এতিয়া ক'ব গ'লে ফিল্ম ইণ্ডাষ্ট্ৰি এটা এনেকুৱা প্লেটফৰ্ম হৈছে মানে এতিয়া শ্বেয়াৰ মাৰ্কেটতকৈ মানে বেছি পইচা ইনকাম কৰিব পৰা যায় যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই থেংক ইউ